প্ৰাচীন কামৰূপৰ জনগোষ্ঠী বিভিন্ন সম্প্ৰদায়ৰ শাখা প্ৰশাখাক একেলগ কৰাত ৰাজশক্তি আৰু ধৰ্মৰ প্ৰভাৱ উল্লেখনীয় আছিল। শ্ৰদ্ধাৰ অনুৰাগীসকললৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু এই শৰতৰ মনোমোহা পৰিৱেশত আলোচনা কৰিবলৈ ওলাইছোঁ কামৰূপত অসমত শক্তি আৰাধনাৰ ইতিবৃত্ত। দুৰ্গা পূজাৰ এই আনন্দময় পৰিৱেশে সকলোৰে মন ৰোমাঞ্চিত কৰি তুলিছে আৰু সেয়েহে আজি সকলোৰে জ্ঞাতাৰ্থে আৰম্ভ কৰিবলৈ ওলাইছোঁ প্ৰাচীন অসমত দুৰ্গা পূজাৰ ইতিবৃত্ত। ইতিহাসে ঢুকি নোপোৱাৰ সময়ৰ পৰাই আদিম জনগোষ্ঠীৰ মাজত মাতৃ পূজাৰ পৰম্পৰা গঢ়ি উঠিছিল। পৃথিৱীয়ে আদিম জনগোষ্ঠীসমূহৰ বাবে মাতৃ উৰ্বৰা শক্তিৰ প্ৰতীক আছিল। প্ৰাচীন কামৰূপতো অষ্ট্ৰিক আৰু মংগোলীয়সকলে যোনি পূজা কৰিছিল, কাৰণ উৰ্বৰা শক্তিৰ বৃদ্ধি আকাংক্ষা যোনি পূজাৰ সৈতে একাত্ম। ইয়াৰোপৰি প্ৰকৃতি পূজা জড়োপাসনাৰ পৰম্পৰা অসমত বাহাল আছিল। সময়ৰ পৰিৱৰ্তনশীলতাৰ ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰেই কামৰূপে আৰ্য আৰু অনাৰ্য এই দুটা ভাগত বিভক্ত হৈছিল। আৰ্য ধাৰাটোত বৈদিক আৰু অবৈদিক এই দুয়োটা মতবাদে আত্মপ্ৰকাশ কৰিছিল। অবৈদিক পৰম্পৰাত অনাৰ্য চিন্তাবোৰৰ মাজত বহুতো সামঞ্জস্য থকা হেতুকে পৰৱৰ্তী কালত কামৰূপত বৈদিক অবৈদিক উভয় ধাৰাই একাত্ম হৈ পৰিছিল। ইয়াৰ পৰা স্পষ্ট হয় যে কামাখ্যাৰ দৰে কামৰূপৰ শক্তিপীঠত যোনি পূজা অষ্ট্ৰিক মূলীয় খাচীসকলৰ মৌলিক উদ্ভাৱন আছিল। পৰৱৰ্তী সময়ত এই আচাৰ আচৰণ আৰ্যসম্ভূত কিংবদন্তীৰ লগত সাঙুৰ খাই বৃহত্তৰ ভাৰতীয় শক্তিধাৰাৰ লগত সোমাই পৰিছিল। অৱশ্যে কামাখ্যাৰ প্ৰথম পুৰোহিত আছিল মাতৃতান্ত্ৰিক গাৰোসকলহে। তেওঁলোকে মাতৃশক্তিক সন্তুষ্ট কৰিবলৈ যিবোৰ পন্থা ৰীতি নীতি গ্ৰহণ কৰিছিল তাত জনগোষ্ঠীয় বিশ্বাস যোগ হৈ আছিল। সেইদৰে মাতৃপূজাৰ লগতে অসমৰ প্ৰাচীন জনগোষ্ঠীসমূহৰ মাজত শিৱও লিংগ ৰূপত পূজিত হৈছিল। এতিয়া আহোঁ শক্তিবাদ বা শাক্ত পৰম্পৰাৰ প্ৰসাৰৰ যি আখ্যান সেই আখ্যানলৈ। হিন্দু ধৰ্মত শিৱক পৰম শক্তি হিচাপে ধৰাৰ দৰে শক্তিক জগতৰ দেৱী মাতৃ বুলি গণ্য কৰা হৈছিল। তদুপৰি শক্তিবাদত শিৱৰ প্ৰতিটো ক্ৰিয়াই শক্তিৰ ওপৰতহে নিৰ্ভৰশীল, য'ত শক্তি অবিহনে শিৱক প্ৰাণহীন বা শ হিচাপে গণ্য কৰা হয়। গতিকে শক্তিৰ উপাসনা এক নিখিল ভাৰতীয় চিন্তা চৰ্চা। যি কি নহওক প্ৰাগজ্যোতিষ কামৰূপত কেতিয়াৰ পৰা শক্তি পূজাৰ প্ৰচলন আছিল সেয়া ঠিৰাংকৈ জনা নাযায় যদিও ইয়াৰ অধিবাসীসকলে প্ৰাক ঐতিহাসিক যুগৰ পৰাই মাতৃপূজা কৰিছিল। হিন্দুইজিম ইন আছাম শীৰ্ষক গৱেষণাপত্ৰত ইলিয়টে কামৰূপৰ শক্তি আৰাধনাৰ মূল পীঠ হিচাপে উল্লেখ কৰিছে, যাৰ স্পষ্ট উদাহৰণ হ'ল কামাখ্যা বা বুঢ়ী গোসানী, যি পাছত আৰ্যসম্ভূতা কামৰূপলৈ ৰূপান্তৰিত হৈছিল। কালিকা পুৰাণৰ মতেও ৰজা নৰকৰ আগমনৰ পূৰ্বেই কামৰূপত দেৱী পূজাৰ অস্তিত্ব আছিল। কিংবদন্তীৰ গাত ভেজা দি চালে দেখা যায় যে বশিষ্ঠ মুনিয়ে উগ্ৰ তাৰাক অভিশাপ দি কৈছিল যে তাৰাক সদায় বামাচাৰ পন্থাৰেহে উপাচাৰ কৰা হ'ব। অৰ্থাৎ কামৰূপত বিভিন্ন ধৰ্মমত আৰু সাংস্কৃতিক আহ যাহ পৰিৱৰ্তনৰ মাজতো শক্তি উপাসনা বৰ্তি আছিল। কামাখ্যা মন্দিৰৰ অনুকৰণত অসমৰ পূব প্ৰান্তত দিক্কৰ বাসিনীপীঠ বা তাম্ৰেশ্বৰী মন্দিৰ গঢ়ি উঠিছিল। ইতিহাসবিদ বুকানন হেমিল্টনে তাম্ৰেশ্বৰী মন্দিৰক দি ইষ্টাৰ্ণ কামাখ্যা অৰ্থাৎ পূবৰ কামাখ্যা হিচাপে অভিহিত কৰিছিল। ইংৰাজ গৱেষক ডেল্টনৰ মতে তাম্ৰেশ্বৰী থানত পূৰ্বে চুতীয়াসকলে কোনো আদিম দেৱতাৰ নামত নৰবলি আগবঢ়াইছিল আৰু এই দেৱতাৰ পাছত হিন্দুৰ দেৱীৰ সৈতে অন্তৰ্ভুক্ত কৰা হ'ল। কামৰূপত শক্তি পৰম্পৰাৰ সন্দৰ্ভত বিশদভাৱে বৰ্ণনা থকা গ্ৰন্থ হ'ল কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ।
আন এখন গ্ৰন্থ দেৱী পুৰাণত কামাখ্যা দেৱীৰ পূজা অৰ্চনাৰ সন্দৰ্ভত আলোকপাত কৰা হৈছিল। স্মৰ্তব্য যে ভৌমপুত্ৰ ভগত দত্তৰ দ্বাৰা কামাখ্যা দেৱীৰ পূজন হৈছিল বুলি দেৱী পুৰাণত বৰ্ণিত আছে। সমগোত্ৰীয় শাক্ত গ্ৰন্থাদিৰ ভিতৰত মাৰ্কেণ্ডেয় পুৰাণ, দেৱী ভাগৱত, কামাখ্যা তন্ত্ৰ, শক্তি সংগম তত্ত্ব, দেৱী মাহাত্ম্য অন্যতম। প্ৰাচীন কামৰূপত শক্তি উপাসনাৰ সন্দৰ্ভত তথ্য যোগান কৰাৰ মূল গ্ৰন্থ হ'ল কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ, য'ত শক্তিৰ বিভিন্ন ৰূপ আৰু শাৰীৰিক অৱয়ৱৰ সম্পৰ্কত বিশদ তথ্য আছে। দেৱী দুৰ্গাৰ 4-8 অথবা অধিক হাত থাকিব পাৰে, 3টা চকু তথা গাৰ বৰণ কৃষ্ণ বৰ্ণৰ হ'ব পাৰে বুলি সৰ্বসাধাৰণতে শক্তিক শুক্ল বৰ্ণৰ বুলি জনা যায়। প্ৰাচীন অসমৰ স্থাপত্য ভাস্কৰ্যসমূহতো দেৱী দুৰ্গাৰ অলেখ মূৰ্তি বিৰাজমান। আমবাৰী খনন কাৰ্যত উদ্ধাৰ হোৱা মহিষমৰ্দিনীৰ যি মূৰ্তি, সেই মূৰ্তিৰ নান্দনিক চিত্ৰকল্পই প্ৰাচীন কামৰূপত দেৱী পূজাৰ বিশদ তথ্য আমাৰ আগত দাঙি ধৰে। সিংহৰ পিঠিত উঠি থকা চতুৰ্ভুজা দুৰ্গা দেৱীক সিংহ বাহিনী দুৰ্গা বোলা হয়। খ্ৰীষ্টীয় 9ম শতিকাত এনে এক মূৰ্তি উদ্ধাৰ হৈছিল, যাক বৰ্তমান অসম ৰাজ্যিক সংগ্ৰহালয়ত সংগ্ৰহ কৰা হৈছে। এয়াই হ'ল প্ৰাচীন কামৰূপত দেৱীৰ প্ৰভাৱ।